হেল্ল' গাইজ, মনানীতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আৰু মই আজি এতিয়া পথাৰত বৰ্তমান শাক ছিঙিব আহিছোঁ। পথাৰত মানে নহয়, পথাৰত ইফালে শাক ছিঙিব আহিছোঁ। আৰু এইদিলা মই হাতত গাছডাল লৈছোঁ, কি গাছ ক'বচোন। আৰু ইফালে মই পূৰা একদম ভিডিঅ' কৰাত ব্যস্ত হৈ গৈছোঁ। আৰু সেই মায়ে আৰু আমাৰ বৌয়ে তাৰমানে শাক তুলি আছে। আজি যিহেতু সাত বিহুৰ দিনা 101 বিধ শাক খাব লাগে। আৰু যদি 101 বিধ শাক পোৱা নাযায় তেনেহ'লে 7 বিধ শাক খালেই হ'ব। আৰু মই এতিয়া শাক বিচাৰি মই বিচাৰি পোৱাই নাই। ইয়াত বহুত কিবা কিবি শাক আছে। ইয়াৰ পৰা 7 বিধ শাক তুলি ল'ম, যিহেতু 101 বিধ শাকটো আমাৰ ইয়াত পোৱাটো মানে সম্ভৱ নহয়, আজিকালি নেপায়। আৰু মায়ে ইয়াত শাক তুলিব আহি বাৰী চাফা কৰি আছে। দেখিছেনে গাইজ, পূৰা একদম চাফা কৰাত লাগি গৈছে, কি কৰিব। আৰু ইফালে ধুনীয়া কৰি গাছডালত ভাবিছোঁ আপোনালোকক দেখুওৱা যে কোমোৰা লাগি আছে, ধুনীয়া ধুনীয়া সেউজীয়া পৰিৱেশ। আৰু নিজৰ যিহেতু গছৰ কোমোৰা হয় ন, দগৰিয়ে খাব লাগিব। আৰু সিফালে ভোলো লাগি আছে। আৰু ইফালে বৌয়ে পূৰা একদম শাক তুলিব আহি চাফা কৰাত লাগি আছে। মই কিন্তু শাক তুলিব আহিছোঁ গাছ, তুলিলোঁ অকণমান শাক, বেছি নহয় যিহেতু আমাৰ মানুহ কম। আৰু ইয়াত বিলাহী গাছত লাগি আছে, বিলাহীকেইটা পকা নাই, মই ছিঙিব খুজিছিলোঁ, মায়ে গালি দিছে মোক, কি ক'ব। আৰু এইবিলাক দেখিছেনে, একদম জংঘল হৈ গৈছে বাৰীৰ পিছপিনে। আৰু এই যে মানে মোৰ এইডাল যে গছডাল দেখিছে, এইডাল গছৰ এইটো পাত যে আছে, এইটো পাত, এই পাতটো মানে কি পেটৰ বিষ হ'লে আগৰ দিনৰ মানুহে লৈছে। আৰু আমাৰ ইয়াত এতিয়াও লয় গাঁৱৰ মানুহে এইটো পাত। আপোনালোকৰ বহুতে নাজানে। এই ইয়াত ফুলিছে ধুনীয়াকৈ, যিহেতু বহাগৰ মাহ পৰিছে সেইকাৰণে ফুলিছে। আৰু এই পাতটো পেটৰ বিষ হ'লে ল'ব লাগে, বহুত কামত আহে। এইডাল কিহৰ গাছ কনে ক'ব পাৰিব। সৰুতে আমি বহুত মাৰিছিলোঁ বিয়া তিথিত। এইডাল গাছ দেখছি, এই গাছটো কি হয় জানে না, এই গাছটো মই চিনাকি কৰি দিয়া বুলি ভাবিছোঁ। এনেকুৱা যে পাতবিলাক থাকে, এনেকুৱা সৰু সৰু পাতবিলাক আমাৰ ইয়াত বহুত আছে। ইফালেও আছে, ইফালেও আছে, তাৰপিছত ইফালেও ধুনীয়া হৈছে। এইবিলাক দিন আছে। এই পাতটো হৈছে আমাৰ গাঁৱৰ মানুহে পেটৰ বিষ হ'লে, পেটৰ মানে কি নাইটো যে থাকে, নাইট লয়। আৰু এই পাতটো বহুতে চিনি নাপায়, ভাবিছোঁ মই চিনাকি কৰি দিম। এই গাছ, এই পাতটো মানে কি, এই গাছডাল বহুত প্ৰমাণ সঁচাকৈ পেটৰ বিষ হ'লে ল'ব লাগে আৰু বহুত ভাল পায়। কিন্তু এইটো কিহৰ কাৰণে পেটৰ বিষ হ'লে লয়, পাথৰ চাথৰৰ কাৰণে নহয়। যেতিয়া নেকি পেটটো বিষায়, তাৰমানে পায়খানা কৰা লাগে, পায়খানা কৰা লগা নাই, তেতিয়া ল'লে এই গাছৰ পাতটো ল'ব লাগে। এনেকৈ মই ছিঙিবৰ আচলতে মন নাই, এই পাতটো ছিঙিবৰ কিয় মন নাই জানে না গাছ, ইমান ধুনীয়া সেউজীয়া হৈ আছে আৰু ভাল লাগে এনেকুৱা সেউজীয়া পৰিৱেশ। এই গাছৰ পাতটো ছিঙি পেলাই এনেকৈ মোহাৰিব লাগে, মোহাৰি পেলাই নাইট ল'ব লাগে। আৰু এই নাইট ল'লে এই পাতটো সঁচাকৈ পেটৰ বিষ ভাল হয়। এইটো পায়, বহুতে জানে আৰু বহুতে নাজানে। আমাৰ ইফালে লয়, আমাৰ ইফালে নহয়, গাঁৱৰ মানুহে লয়, এই গাছ নোলোৱাকৈ নাথাকে, এই পাতটোত লৈয়ে থাকে। এতিয়া মই এই আগ্ৰাৰ গুটিটো ইয়াৰ মূৰত মাৰি দিলোঁ গাছ, গম পোৱা নাই আকৌ, এনেকৈ মাৰি দিছিলোঁ আগতে আমি সৰুতে। আৰু ইফালে শাক চাক পূৰা তুলি লৈ আহিলোঁ। আৰু আমাৰ বৰমায়ে শাক বাচি আছে, শাক বাচাত ভাল কিন্তু বৰমায়ে তামাম শাক বাচি ভাল পায়। আৰু আমি আজি 7 বিহু পালন কৰিলোঁ। আপোনালোকে কৰিছে না, যদি কৰিছে ভিডিঅ'টো লাইক কৰি দিব, মই শ্বেয়াৰ কৰি দিব, লগতে ফ'ল' কৰি দিব গাইজ। আপোনালোকে মৰম দিব লাগিব, আপোনালোকে ছাপোৰ্ট কৰিব লাগিব, যিহেতু আমাৰ এইটো পৰম্পৰাই 7 বিহুৰ দিনা আমি শাক খাব লাগিব, অসমীয়াৰ এইটো পৰম্পৰা হয়। বহুতে জানে গাইজ ন।